হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ আপোনালোকক তুলিকাজ ভ্লগ চেনেললৈ, এটি নতুন ভিডিঅ'লৈ সুদূৰ কাশ্মীৰৰ পৰা। আজি আমি গৈ আছোঁ অমৰনাথ যাত্ৰালৈ, আৰু এই যাত্ৰাৰ কালৰ যিমানখিনি দৃশ্য আপোনালোকক দেখুৱাব পাৰোঁ মই চেষ্টা কৰিম। তাৰ আগতে আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আমি ৰাস্তাত মণিগাঁও বুলি এডোখৰ জেগা আছে, তাতে ৰখিছোঁ। ইয়াত অমৰনাথ যাত্ৰা কৰাৰ কাৰণে অহা তীৰ্থযাত্ৰীবিলাক ইয়াতে ৰেষ্ট কৰে। ইয়াৰ পৰা নেক্সট দিনা অমৰনাথৰ কাৰণে যাত্ৰা কৰে। ইয়াত আমাৰ ডিউটি, আমাৰ বেটেলিয়নৰ ডিউটি, কিন্তু আমি ইয়াতে যাত্ৰা কৰাৰ কাৰণে আমি হোল্ড কৰিছোঁ। এইবিলাক তম্বু 2-3 বজাত আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। ভিডিঅ'ত যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। কিমান সুন্দৰ দৃশ্য। আমাৰ ৰংগামুৰ কেম্প, ইয়াতে আমি আজি নাইট হল্ড কৰিম, আৰু ৰাতি 2টা বজাত ইয়াৰ পৰা অমৰনাথ যাত্ৰাৰ কাৰণে যাত্ৰা আৰম্ভ কৰিম। চাওক কিমান ধুনীয়া দৃশ্য। মই চাৰিওফালে দেখিছোঁ আমাৰ কেম্পটো। এয়া আমি লংঘৰত খানা খাবৰ কাৰণে গৈ আছোঁ। সন্ধিয়াৰ খানা। ৰাতি 1টা বজাত আমি যাত্ৰা আৰম্ভ কৰিম। 1টা বজাত ৰেডি হ'ম, 2টা বজাৰ পৰা যাত্ৰা আৰম্ভ হ'ব। আৰু মই চাওক ৰংগামুৰৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। और वो आवाज जो है वो भोलेनाथ तक पहुंचनी चाहिए, तो बहुत पास में आवाज। লংঘৰত খানা খাই আমি ঘূৰি আহি আছোঁ। খুব টেষ্টি খানা। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব, পেডেল যাত্ৰা। ইয়ালৈকে আমাক গাড়ী এৰিছে। এতিয়া কিছু সময় আছে, যাত্ৰা আৰম্ভ হোৱা নাই। যাতায়াত কেম্পৰ পৰা ওলাইছোঁ। জয় ভোলে। বহুত ওখ পাহাৰ, লাহে লাহে গৈ আছোঁ। বহুত ভাল লাগিছে, দেখি ঘামি গৈছোঁ। ভোলে বাবাৰ নাম লৈ খোজকাঢ়ি আছোঁ। জয় ভোলে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। खाली जाऊन काही मला जेवण भेटत नाही.
ইয়াৰ পৰা প্লেন ৰাস্তা আৰম্ভ হৈছে ইমান দেৰি পূৰা একদম থিয় পাহাৰত বগাইছোঁ খুব ভাগৰি গৈছোঁ এতিয়া প্লেন ৰাস্তা পাইছোঁ নাস্তা কৰিলোঁ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ নাস্তা কৰি আপোনালোকে ধৰিব পাৰিছে সন্মুখত পবিত্ৰ গুফা অমৰনাথ বাবা অমৰনাথ গুফা বৰফানী বাবা আৰু ঘণ্টা সময়ৰ পিছতে আমি গুফাৰ ওচৰত উপস্থিত হ'ম এয়া এইবিলাক বৰফ ওপৰত বৰফ পানী বৈ আছে ইয়াত অক্সিজেন কম গতিকে উশাহ নিশাহ লওঁতে কষ্ট হয় আৰু হাই বি পি থকা মানুহে আহিব নোৱাৰে মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব আৰু 13 বছৰ বয়সৰ তলৰ যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব এইখিনি কথা ধ্যান ৰাখিলে হ'ল মেডিকেল ফিটনেছ প্লাছ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন লাগিব অমৰনাথ হোৱাৰ কাৰণে আকৌ এবাৰ কৈছোঁ অমৰনাথ হোৱাৰ কাৰণে আপোনালোক ৰেজিষ্টাৰ কৰিব লাগিব অনলাইন মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব আৰু 13 বছৰৰ তলৰ 13 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালী যাত্ৰা কৰিব নোৱাৰিব আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু ফিনিচিং পইণ্ট ইয়াৰ পৰা সোণমাৰ্গ 17 কিলোমিটাৰ চেনিৰ 101 কিলোমিটাৰ আৰু ওচৰত গৈ দেখাইছোঁ জম্মু 350 কিলোমিটাৰ বেছ কেম্প 3 কিলোমিটাৰ কাৰ্গিল 111 কিলোমিটাৰ আৰু লে 328 কিলোমিটাৰ ধন্যবাদ যি খাব মন যায় তাকে খাব পাৰে रोटी खाओ मुझे परोठा खाओ मुझे